হোজাইত আমছু সভাপতিৰ সংবাদমেল। হোজাই জিলাত আমছুৰ নৱনিৰ্বাচিত সভাপতি ইকবাল হুছেইনে এখন সংবাদমেল আয়োজন কৰে। তেওঁ সত্যৰঞ্জন বৰাই গোমাংস খোৱা বন্ধ কৰাক লৈ কিছুমান নিউজ চেনেলে সভাপতিগৰাকীয়ে সাপেক্ষে মন্তব্য কৰিছে বুলি প্ৰকাশ কৰাক লৈ এক বিতৰ্কৰ সৃষ্টি হয়। সভাপতিগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁ এনে সহমত প্ৰকাশ কৰা নাই আৰু ভৱিষ্যতেও সহমত প্ৰকাশ নকৰে। আজি যেহেতু দেখা গ'ল আপুনি এটা প্ৰেছ মিট দিছে, তাৰ কাৰণটো কি? ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱাকালি গুৱাহাটীস্থিত খাদ্যসভা ভৱনত আমছুৰ কেন্দ্ৰীয় কমিটি ঘোষণা কৰিছোঁ আৰু তাৰপিছত দেখা গৈছে কিছুমান চেনেলত মোৰ এটা লাইট হিচাপে দেখুৱাইছে। মই অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নতিৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। মোক ইয়াত কোনো জাতি জনগোষ্ঠীৰ মনত দুখ দিয়াৰ কোনো উদ্দেশ্য নাই। মোৰ পৰিলক্ষিত হৈছে যে কিছুমান চেনেলত দেখুৱাই আছে গৰু মাংস ভক্ষণ কৰিব নালাগে বুলি যেতিয়া ষ্টেটমেণ্ট ওলাইছে। মই যোৱাকালি এই কথাটোৱে কৈছিলোঁ যে ইছলামত ক'তো গৰু বুলি লিখা নাছিল। হালাল মাংসখিনি হালাল জন্তুৰ কথা কোৱা হৈছিল। যিহেতু আমি অসমত বসবাস কৰি আছোঁ, আমাৰ ইয়াত ধৰ্ম ভাইসকল পূজা কৰি তেওঁলোকৰ যিহেতু এইখিনি কৰাত তেওঁলোকৰ আঘাত হয়, আমি সেই কামটো নকৰিলেও হয়। মই ইয়াত ক'তো কোৱা নাই গৰু মাংস খাব মুছলমান মানুহে নালাগে বা ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত আজিৰ ডেটত চৰকাৰে গো হত্যাটো বন্ধ কৰি ৰাখিছে। তাত যিসকল মুছলমান ভাইসকল আছে তেওঁলোকে আমি বেলেগ যিখিনি আমাৰ হালাল জন্তু আছে সেইখিনি আমি খাই আছোঁ। মই কাৰোবাক আঘাত দিয়াৰ কাৰণে এই কথাটো কোৱা নাছিলোঁ আৰু মোৰ গোটেই বাইটটো নেদেখুৱাই অকল গো হত্যা বন্ধ হ'ব লাগে বুলি যিটো পৰিলক্ষিত হৈছে সেইটো মই আজি স্পষ্টীকৰণৰ কাৰণে আপোনালোকক ইয়াত মাতিছোঁ। যিহেতু ইছলামত কোৱা আছে যাতে আপোনালোকে যে বেলেগ ধৰ্মৰ যাতে কোনো ধৰণৰ আঘাত নাপায়, সেই কথাখিনি আছে। ইছলাম সদায় শান্তিটো বিচাৰে আৰু এটা বস্তু যদি অসম হয় সেইকাৰণে মই আচলতে জনাইছোঁ যাতে মই ইয়াত ক'তো কোৱা নাই যে গৰু হত্যা বন্ধ হ'ব লাগে, গৰু মাংস মুছলমান ভাইসকলে খাব নালাগে, তাত মই কোনো ধৰণৰ কোৱা নাই। আৰু এটা বস্তু পৰিলক্ষিত হৈছে, দেখা গৈছে কিছুমান দুষ্ট চক্ৰই মোৰ দুখনমান ফটো খুব বাবে তেওঁলোকে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি আছে। ইতিমধ্যে মই আগতো এবাৰ এই ফটোখিনিৰ কাৰণে কৰ্টৰ দ্বাৰস্থ হৈছিলোঁ আৰু অনাগত দিনতো মই এইখিনি হওঁ। মোৰ এখন ফটো আছে য'ত মই এজন বাহ পাতিছিলোঁ আৰু সেই পৰম্পৰাভাৱে মই কেতিয়াবা যদি দিল্লীত থাকোঁ ৰক্ষাবন্ধন ৰাখি পিন্ধাটো হয়, মই ৰাখি বান্ধিছোঁ, কিন্তু সেই ফটোখনত এডিটিং কৰি তেওঁলোকে মোক সিন্দুৰ লগাইছে বা বিভিন্ন ধৰণৰ ইয়াত কথা কৈ আছে, কিন্তু গোটেইখিনি মিছা। সেইখিনি মোৰ এগেইনষ্টত ষড়যন্ত্ৰ চলি আছে। মই অসমৰ সমূহ জাতি জনগোষ্ঠীৰ উন্নতিৰ হকে কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু অসম তথা অসম মাতৃৰ যিখিনি জ্বলন্ত সমস্যা আছে সেই সমস্যাৰ ওপৰত মাত মাতি এইখিনি কেনেকৈ আমি হাতে হাত ধৰি ঘাটত কাট মিলাই আগুৱাই যাব বিচাৰিছোঁ, সেই পৰিকল্পনাৰে আমাৰ নতুন কমিটিয়ে কাম কৰিম বুলি আমি দৃঢ় ৰাখি আগুৱাই গৈ আছোঁ। ইয়াতে যিসকলে ইয়াত তেওঁলোকৰ লাভালাভত ক্ষতি হৈছে, কিছুমান দুষ্কৃতিকাৰী এই ফটোখিনি এনেকৈ কৰি আছে বা এই ফটোখিনিত বেলেগ কোনো দিব বিচাৰি আছে। এতিয়াতো সত্যৰঞ্জন বৰা গো মাংস খোৱাক লৈতো আপোনাৰ এই বিতৰ্কটো সৃষ্টি হৈছে। আপুনি আমছু সভাপতি হিচাপে এই বিষয়ে আপুনি কি কয়? মইতো স্পষ্টকৈ ক'লোঁ যে যিহেতু হিন্দু ভাইসকলে পূজা কৰিবলৈ কৈছে, মই সেই কামখিনি কৰিলে যদি এটা জাতিৰ মনত আঘাত আহে, মই সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ কথাৰ ওপৰত সেই কথাখিনি কোৱা নাই। মই বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী ভাইসকলক সন্মুখত থাকি কথাটো কৈছোঁ, যিহেতু আমি অসমত বসবাস কৰা হিন্দু মুছলিম গোটেইখিনি একেলগত থিয় হৈ আমি কাম কৰি আগুৱাই গৈ আছোঁ, যাতে আমি এনেকৈ যাতে কাম নকৰোঁ যাতে তেওঁলোকৰ মনত আঘাত আহে। সেই কথাখিনি অলপ আমি
যদি ৰাখোঁ আমাৰ যিখিনি আজিৰ ডেটত যিখিনি শান্তি হৈছে হয়তো সেইখিনি নহ'ব সেইকাৰণে আহ্বান জনাইছোঁ যাতে এনেধৰণৰ কোনো কাম নহয়। আপুনি অসমবাসী ৰাইজলৈ কি বুলি আহ্বান জনায় এই বিষয়ে? মই এটাই আহ্বান জনাম যে আমাক নতুন কমিটিটোক আপোনালোকে আশীৰ্বাদ আৰু পৰামৰ্শ দি যাব। আমি অসমৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক কিদৰে আমি আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ এইখিনি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যা মাত মাতিব পাৰোঁ, তাৰ কাৰণে আমাক দিহা পৰামৰ্শ দিয়াৰ কাৰণে। আৰু আমি যিহেতু নতুন দায়িত্বভাৰ লৈছোঁ, আমাৰ পৰা বহুত ভুল হ'ব পাৰে। যিসকলে কাম কৰে তেওঁলোকৰ ভুল থাকে, যিসকলে কাম নকৰে তেওঁলোকৰ কোনো ভুল থাকে। আমাৰ ভুলখিনি তেওঁলোকে সমালোচনা নকৰি আমাক এইখিনি ওলাই দিয়ে যাতে, আৰু আমাক তেওঁলোকৰ নিজৰ সন্তান হিচাপে এইখিনি দিহা পৰামৰ্শ দিয়ে যেনে অসমৰ হোজাইৰ পৰা আৰিফ হুছেইনৰ সহযোগত প্ৰশান্ত দত্তৰ ৰিপৰ্ট NDA 24/7।